Hello friends, good morning. Welcome to my channel Trendy Pupa. আজি মই আপোনালোকৰ মাজত দেখাবলৈ লৈ আনিছো এটা বটল আৰ্ট। এটো হৈছে এটা কাঁচৰ বটল। বটলটোৰ ওপৰত মই এতিয়া আৰ্ট এটা কৰিম, ডিজাইন এটা কৰিম। প্ৰথমতে মই কালাৰ কেইটা আপোনালোকক দেখুৱাই লৈছো। এতিয়া মই হোৱাইট কালাৰটো এখন মই স্পঞ্জ ইউজ কৰিছো। আপোনালোকে স্পঞ্জৰ সেই ব্ৰাছ টাইপৰো পায়, হেতু আপোনালোকে ইউজ কৰিব পাৰে। বটল বিলাক যেহেতুকে বহুত স্মুথ হয় সাৰফেসটো, সেই কাৰণে ব্ৰাছেৰে কৰিলে ফটককে লাগি না যায়। এফালে লাগিলে আনফালে উঠি যায় এনেকুৱা টাইপৰ। গটিকে স্পঞ্জৰে এনেকুৱাকৈ ডেপ কৰি যদি কালাৰ কৰা যায়, চাৰিওফালে ধুনিয়াকে কালাৰটো বহি যায় আৰু উঠি না যায় একেবাৰে। গটিকে মই গোটে স্পঞ্জত কালাৰটো লগাই লৈ ডেপ কৰি গৈছো। কিন্তু তাৰ ওপৰত যেটুকে মই হোৱাইট কালাৰ ইউজ কৰিছিলো, তাত অকমান গ্লেসি লুক এটা আহিবৰ কাৰণে, গ্লজি টাইপ হ'বৰ কাৰণে মই আকো এবাৰ মই সিলভাৰ পাৰ্ল কালাৰটো এবাৰ এনে কোটিং এটা লগাই দিছো। তাৰ পাছত মই বটলটো তেতিয়া যি কালাৰৰ যি ডিজাইন মই ইউজ কৰিম, ডিজাইনখিনি মই আঁকি গৈছো। ডিজাইনটো সম্পূৰ্ণ আপোনালোকে নিজৰ মতে কৰিব পাৰিব। মই এনে মনত যি আহিছে হেতুৱে আঁকি গোটে বটলটো মই ভৰাই পেলাম এতিয়া। ফুল পাত যি মনত আহিছে আৰু সব দিছো। এনেকুৱা নহয় যে ইটোৱে দিব লাগিব। গোটে বটলটো এনেকুৱাকৈ আঁকি যোৱাৰ পাছত সকলোতকৈ প্ৰথমতে মই পাতকেইটা পুৰাই লম। পাতকেইটা পুৰাবৰ কাৰণে মই পাতকেইটাত গ্ৰীণ কালাৰ ইউজ কৰিছো। বটলটো মই ঘূৰাই চাই গৈ থাকিম আৰু এফালৰ পৰা ওপৰৰ পৰা তললৈকে মই লাহে লাহে নামি গৈ থাকিম আৰু ঘূৰাই চাই যাই থাকিম। মানে যত পাতকেইটা আছে সেই পাতবোৰত মই গ্ৰীণ কালাৰ ইউজ কৰিম। যেহেতুকে এবাৰ কালাৰ কৰিলে ভালকে ফুটি নুঠে আৰু লগতে অকনমান কালাৰ কৰা টাইপত দেখি থাকে, সেই কাৰণে মই দুবাৰ কালাৰ কৰিম যাতে কালাৰটো পুৰা ইভেন হৈ যায়। এতিয়া মানে ডাঠ পাতল টাইপ হৈ থাকে, সেই কাৰণে গোটেই বটলটোত মই যিমানবোৰ পাত আছিল গোটেইবোৰ পাততে মই গ্ৰীণ কালাৰ কৰি ললো। এয়া গ্ৰীণ কালাৰটো আপোনালোকে বেলেগ শেডিঙৰ গ্ৰীণ কালাৰো ইউজ কৰিব পাৰে। লাইট গ্ৰীণ, ডিপ গ্ৰীণ, মেহেন্দি গ্ৰীণ আৰু ভাল লাগিব। মই অকল লাইট গ্ৰীণটোৰে ইউজ কৰিছো, যেটো নৰ্মেল গ্ৰীণ থাকে হেতুৰে ইউজ কৰিছো। এয়া নুহুকাওতে মই আপোনালোকক দেখুৱাবৰ কাৰণে কৰাৰ কাৰণে অকমান লাগিয়ে গ'ল। এতিয়া মই যিমান ফুল আছে তাৰে মাজৰ পইণ্টটো এৰি দি বাকিখিনিত মই বাহিবোৰত মই সবতে ৰেড কালাৰ ইউজ কৰিম। আপোনালোকে বেলেগ কালাৰো ইউজ কৰিব পাৰিব। মই অকল ইয়াতে ৰেড কালাৰে ইউজ কৰিছো। যিমানবোৰ ফুল আছে মই ধুনিয়াকে ঘূৰাই চাই যাই থাকিম আৰু ওপৰৰ পৰা তললৈকে। প্ৰথমতে তলৰটো কৰি নলব, তেতিয়া নুহুকাওতে ওপৰৰ ফালে কৰিব গলে হাতত লাগি অকমান লেতেৰা হ'ব পাৰে। সেই কাৰণে ওপৰৰ ফালৰ পৰা কৰি গৈ আছো মই আৰু মাজৰখিনি মই এৰি গৈ আছো, কাৰণ তাত মই আকৌ বেলেগ কালাৰ এটা ইউজ কৰিম। এতিয়া এনেকুৱাকে গোটেই বটলটোত মই ৰেড কালাৰ ফুলবোৰত কৰি শেষ কৰিম। চৰ্দি লগা কাৰণে মাতটো অকমান ভাঙি আছে, তাৰ কাৰণে বেয়া নাপাব দে। ভীষণ চৰ্দি লাগি আছে, তথাপি আপোনালোকৰ কাৰণে মই ভিডিঅ' লৈ আনি আছো। এইটোৱে যদি বটলটো আপোনালোকৰ ভাল লাগিছে, বনাওতে যদি আপোনালোকে এটা বনাব খোজে এনেকুৱাকে মোৰ পৰা এনেকুৱা আইডিয়া লৈ আপোনালোকে বনাব পাৰিব। এয়া মোৰ গোটেই বটলটোত গ্ৰীণ কালাৰটো হৈ গ'ল, ৰেড কালাৰৰ ফুলকেইটা হৈ গ'ল। এতিয়া মাজত যেকেইটা আছিলে তাতো মই গ্ৰীণ কালাৰ ইউজ কৰিছো ফুলকেইটাৰ মাজত, আৰু তাৰিও মাজত যেকেইটা আছিলে তাত মই গোল্ডেন কালাৰ ইউজ কৰিছো। মাজতে মই ভাবিলো গোল্ডেন কালাৰৰ পাত কেইটামান দিলেও বটলটো বেয়া নালাগিব, গতিকে মই গোল্ডেন কালাৰৰ পাত কেইটাও মই একেলগে দি ললো। তাৰ ভিডিঅ'টো মই শ্বুট কৰিবই নহল, একেবাৰে ভিডিঅ'টো গ'ল এনেই উৰি। তাৰ পাছত মই এটা 3D কোন লাইনাৰ বুলি এনেকুৱা পায়, সেই কোন লাইনাৰটোৰে বাকি যিবোৰ লতা আছিলে বা ফুলৰ আউটলাইনখিনি আছিলে, ৰুনখিনি আছিলে, গোটেইখিনি মই গোল্ডেন হে 3D কোন আউটলাইনটোৰে মই এনেকুৱাকে চিন দি গৈ থাকিম। পাতৰ চাৰিওফালেও দিলো, লতাখিনিও দিলো, ফুলতো মই দিম, সবতে মই গোল্ডেন 3D আউটলাইনাৰটো ইউজ কৰি গৈ থাকিম এনেকুৱাকে। বটলটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব, আৰু যদি ভাল লাগিছে ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। তেখেতসকলেও এনেকুৱা আইডিয়া ল'ব পাৰিব, আৰু আপুনিও এনেকুৱা ধৰণৰ বটল আৰ্ট কৰি মোক দেখুৱাবচোন। আপোনালোকৰ ডিজাইনবোৰ ময়ো চাম কেনেকুৱা কৰিছে কি কৰিছে। গতিকে গোটেই বটলটো মই এনেকুৱাকে 3D আউটলাইনৰ সহায়ত মই গোটেই বটলটো এনেকুৱাকৈ ভৰাই পেলাইছো। ইয়াত অলপমান মই হেতু ইউজ কৰিছো, বাৰ্নিছটো ইউজ কৰিছো। এতিয়া সম্পূৰ্ণ বটলটো শুকাবৰ পিছত এনেকুৱা দেখা হৈ গ'ল।
গতিকে ভিডিঅ'টো আছিল এইখিনিয়ে যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই